নমস্কাৰ মই আজি আপোনালোকলৈ লৈ আহিছো বইল মাছৰ ৰেচিপি মাছ বইল কৰিবৰ কাৰণে মই লৈছো পিয়াজ বিলাহী মান ধনিয়া আজৱাইন আৰু জালুক কেঁচা জলকীয়া আদা নহৰু আৰু শুকান মছলা প্ৰথমতে মই মাছখিনি নিমখ আৰু নেমু ৰস দি ভালকৈ এনেকৈ ধুই লৈছো মাছখিনি ধুই লোৱাৰ পাছত মই ইয়াত শুকান মছলাখিনি দিম শুকান মছলাত আছে চাট মছলা গৰম মছলা জিৰা পাউডাৰ ৰেড চিলি পাউডাৰ আৰু মই হালধি আৰু নিমখখিনিও ইয়াতে একেলগে লৈ লৈছো এইখিনি হানি লোৱাৰ পাছত মই 1 ঘণ্টা সময় মাছখিনি এনেকৈ হানি পেলাই ঢাকি ৰাখি থৈ দিম এনেকৈ হানি ৰাখি থৈ দিলে মছলাখিনি মাছলৈ সোমাই যায় নিমখো সোমাই যায় একেবাৰে অকণোই তেল নিদিয়াকৈ মই আজি ৰেচিপিটো আৰম্ভ কৰিছো আহকচোন ভিডিঅ'টো আৰম্ভ কৰো মই জলকীয়াখিনি ফালি ললো জালুকখিনি বটি ললো আৰু মই মান ধনিয়া আৰু নহৰুখিনিও বাটি ললো পিয়াজখিনি মই গ্ৰাইণ্ড কৰিয়ে লৈছো আৰু কেকুহামান নহৰু মই কাটি লৈছো বিলাহীটো কাটি লৈছো কেঁচা জলকীয়া ফালি লৈছো 1 ঘণ্টাৰ পিছত মাছখিনি উলিয়াই আনিলো আৰু এখন কেৰাহীত মই অলপ পানী গৰম হ'বলৈ দিছো পানীখিনি গৰম হোৱাৰ পাছত মই ইয়াত পৰিমাণ অনুযায়ী নিমখ দিছো মই গ্ৰাইণ্ড কৰি লোৱা আৰু মিহি মিহিকৈ কাটি লোৱা দুটা ভাগত লৈছিলো পিয়াজখিনি এই পিয়াজখিনি ইয়াত দি দিলো কাৰণ মই পিয়াজ 4টা লৈছিলো এয়া মই নহৰু আদা আৰু মান ধনিয়া অলপ বাটি লৈছিলো সেইখিনিও ইয়াত দি দিলো মই কেকুহামান নহৰু কাটি লৈছিলো আৰু জলকীয়াখিনি ফালি লৈছিলো এইখিনিও ইয়াত দি দিলো এনেকৈ ভালকৈ লৰাই দি মই মছলা সানি থোৱা মাছখিনি ইয়াত দি দিলো মাছৰ সোৱাদটো বঢ়াবৰ কাৰণে মই চাট মছলা দিছো নহলে মাছৰ কেঁচা কেঁচা গোন্ধটো আহিব সেই কেঁচা কেঁচা গোন্ধটো নাহক সেই ভাবিয়ে মই মছলাখিনি সানি দিছো মছলা নিদিয়াকেও খায় কিন্তু মই আজি মছলা অকণ দি পেলাই বনাইছো অকমান মই ৰেড চিলি পাউডাৰো দিছো তাৰ পাছত মই 45 মিনিট এনেকৈ ঢাকি পেলাই গেছৰ ফ্লেম লো কৰি পেলাই ৰাখি দিম বিশ মিনিট পাছত এবাৰ চেক কৰিলো প্ৰায় 50% মাছখিনি সিজিছে দিয়া পানীখিনিও কমি আহিছে সেইকাৰণে মই পানী একেলগে দি লৈছিলো ত্ৰিশ মিনিট পিছত মই আকৌ চেক কৰিলো প্ৰায় 70% সিজিলে কাটি ৰখা বিলাহী আৰু মান ধনিয়াখিনি দি দিলো আজৱাইন আৰু মই জালুকৰ গুড়াখিনিও দি দিলো সুন্দৰ এটা গোন্ধ ওলাইছে খুবেই টেষ্টি
অকণো তেল নিদিয়াকৈ এনেকৈ খাব পাৰিলে খুবেই ভাল, শৰীৰলৈও ভাল। আপোনালোকেও বনাবচোন। আৰু 2টা জলকীয়া মই এনেকৈ ফালি লৈ পেলাই ইয়াত দি দিলোঁ। চাওক ধুনীয়াকৈ হৈ আহিলে। মোৰ বইল মাছৰ তৰকাৰীখন সম্পূৰ্ণই হ'ল। সম্পূৰ্ণ তৰকাৰীখন হ'বৰ কাৰণে 45 মিনিট সময় লাগিলে। এইটো আপোনালোকে প্ৰেছাৰ কুকাৰতো বনাব পাৰে, সময় কম লাগিব। মই কেৰাহীতে বনাইছোঁ, কেৰাহীত বনালেও বেলেগ এটা টেষ্ট হয়। মোৰ তৰকাৰীখন হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিম আৰু মই খাবৰ কাৰণে উলিয়াই ল'ম। ধন্যবাদ।